হেল্ল' ছত্তীশগড়ৰ পৰা সকলো অসমবাসীলৈকে মোৰ ফালৰ পৰা নমস্কাৰ গ্ৰহণ কৰিব। আজি আনকাট D4 আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ আনকাট D4লৈকে। আৰু মোৰ বেবী এতিয়া বৰ্তমান ওলমি আছে, দেখিছে নহয়। আজি চবচে বেষ্ট কথাটো হৈছে আজি যিজনী আমাৰ মিট হয় প্ৰীতি, তাইৰ নামো প্ৰীতি হয়, যিহেতু মোৰ নামো প্ৰীতি। তাই বনাইছে পোহাটো মই এনেও বনাব নাজানো, গতিকে চাওঁ তাই কেনেকৈ বনাইছে। আহকচোন আমি তাইৰ ওচৰত গৈছোঁ। তাই কি ৰান্ধিছে বোলো? পোহা দেখো, পোহা। ছোৱালীজনী ধুনীয়া পোহা বনাই আছে দেই। পোহাৰ কাৰণে কি লাগিব বুলি ক'লে বহুতে বহুত ধৰণে বনায়, কিন্তু তাই বনাইছে পিঁয়াজ অলপ আগতে দি লৈ, তাৰপাছত আলু দিছে, অলপ বিলাহী দিছে, জলকীয়া কমকৈ দিছে, যিহেতু মোৰ মাইনাই পোহাটো টেষ্ট কৰিব। আৰু যিহেতু পোহাৰ কাৰণেতো চিৰাটো কম্পালচৰি হয়, চিৰাটো আগতে ধুই লৈছে। এইটো দেখিবলৈ ইমান ধুনীয়া লাগিছে, খালেহে অৱশ্যে গম পাম কেনেকুৱা হয়। পোহাটো ইয়াত খুব চলে, সেইকাৰণে ইহঁতৰ এইটো ফেভৰেট ডিছ হয়, কিন্তু মই এতিয়ালৈকে পোহাটো না বনাই পাইছোঁ না ভালকৈ খাই পাইছোঁ। আজি হৈছে বৰষুণৰ বতৰ, ইয়াত বহুত বতৰটো বেয়া কৰি আছে। আপোনালোকক মই দেখাই আছোঁ বতৰটো। ৰ'দ নাই, বতাহ দি আছে, বতাহ। তো সেইকাৰণে আমি আজি চাদৰ ওপৰতো কাপোৰটো মেলি দিয়া নাই, কাপোৰ মেলি দিছোঁ। আৰু মোৰ কণমানিজনী কাপোৰখিনি যিটো মেলি দিছোঁ ইয়াতে। যিহেতু তাত পানী পৰি আছে, গতিকে যাব নোৱাৰোঁ, দুটা পিছলি পৰিলে দিগদাৰ হ'ব। আৰু মই এতিয়া অলপ ঘৰৰ হেৰিটো চেঞ্জ কৰিম বুলি ভাবিছোঁ। আপোনালোকে মোক আইডিয়া দিবচোন যে কেনেকৈ মই মোৰ ঘৰটো ডেক'ৰেট কৰোঁ। মই বৰ্তমান তাই যিহেতু পৰ হৈ থাকে, সেইকাৰণে তলতে এনেদৰে মেট্ৰেছখন পাৰি থৈ দিছোঁ, আৰু ইয়াতে আমি দিনটো বহি থাকোঁ। তাই শুলে খালি বিচনাখনত থৈ দিওঁ, আকৌ উঠিলে ইয়ালৈকে লৈ আহোঁ। আৰু মোৰ চোফাকেইখন মই এখন ইফালে দিছোঁ আৰু আনখন দিছোঁ ইফালে। তো ক'বচোন দেই মোক আইডিয়াটো যে কেনেকৈ ৰুমটো সজালে ভাল লাগিব। ইতিমধ্যে তাই পোহাও হৈ গৈছে, চাওঁচোন তাই পোহা কি কৰিছে। পোহাটো বনি ৰেডি হৈ গৈছে, আৰু ইফালে তাই কি বহাইছে চাহৰ লগত গৰম গৰম পোহা। আৰু এক্সিডেণ্টে হৈ গ'ল, কিন্তু চাহৰ লগত পোহাটো খাই খুব ভাল লাগিব। গেছটো আমাৰ নুমাই থাকিলে, গতিকে তাই লাহেকৈ জ্বলাই দিব গেছটো। আৰু এনেদৰে আমাৰ এতিয়া পোহাৰ জুতি লোৱা সময়। পোহাৰ পিছত গৰম গৰম চাই। মই আগতে কোৱাৰ দৰে মাইনাকো যিহেতু পোহা খুৱাব, গতিকে পোহাৰ জুতি লৈ আছে মোৰ ছোৱালীজনীও। দিভাইও খাই আছে পোহা, বায়েকে বনোৱা। हाँ मतलब दीदी, हम लोग को एक ट्रांसलेटर चाहिए जो आसामीज में हिंदी ट्रांसलेट कर सकते हैं। क्या ऐसा ट्रांसलेटर? আমি পোহাৰ জুতি লওঁ, আৰু আপোনালোকে জুতি লওক আমাৰ ভিডিঅ'টো। सॉस डालने से भी अच्छा लगेगा। দিভাই আজিকালি চব বস্তু নিজৰ হাতেৰে খাবলৈ খুব ভাল পায়, সেইকাৰণে পোহাটোকো তাইক মই দিছোঁ, আৰু ইমান মৰম লগাকৈ খাইছে। আৰু আজিলৈকে এই আমাৰ আনকাট ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি চেনেলটোত নতুন আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। টাটা।